Hello my dear students and friends, welcome back to his English Grammar Online channel. আজিৰ এই ভিডিঅ'ৰ যোগেদি মই আপোনালোকক ইংৰাজী ব্যাকৰণৰ পাৰ্টিচিপেট চেপ্টাৰৰ আৰু এটা অত্যন্ত গুৰুত্বপূৰ্ণ টপিক শিকাবলৈ ওলাইছো যেটো হৈছে এডভাৰ্ব। এডভাৰ্ব মানে কি হয়? এডভাৰ্ব মানে হৈছে ক্ৰিয়া বিশেষণ পদ। এতিয়া ক্ৰিয়া বিশেষণ পদ নাকো কি বলক সেই বিষয়ে আজিৰ এই ভিডিঅ'ৰ যোগেদি সম্পূৰ্ণ শিকি লও। আজিৰ এইটো ভিডিঅ'ত আপোনালোকে এডভাৰ্ব সম্বন্ধে সকলো কথা শিকিব পাৰিব আৰু লগতে এডভাৰ্ব কেনেকৈ অতি সহজে চিনাক্ত কৰিব পাৰি তাৰ কিছুমান সহজ কৌশল জানিবলৈ সক্ষম হ'ব। গতিকে আজিৰ এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ আৰু ইন্টাৰেষ্টিং হ'ব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ সম্পূৰ্ণ ভিডিঅ'টো চাওক আৰু জানি লওক এডভাৰ্ব সম্বন্ধে সম্পূৰ্ণ কথা। গতিকে বন্ধু-বান্ধৱীসকল বলক পলম নকৰি পাঠটো অতি সোনকালে আৰম্ভ কৰোঁ। প্ৰথমতে বলক আমি এডভাৰ্বৰ ডেফিনেশ্যনটো জানি লওঁ। The word that qualifies a verb, adjective and an another adverb in a sentence is called an adverb. অৰ্থাৎ যি শব্দই বাক্যত কোনো ভাৰ্ব, এডজেক্টিভ আৰু আন এটা এডভাৰ্বৰ গুণাগুণ বৰ্ণনা কৰে তাকে এডভাৰ্ব বা ক্ৰিয়া বিশেষণ পদ বোলে। এডভাৰ্বে এটা সেন্টেন্সত থকা ভাৰ্বক কোৱালিফাই কৰিব পাৰে, এডজেক্টিভক কোৱালিফাই কৰিব পাৰে আৰু এটা এডভাৰ্বকো কোৱালিফাই কৰিব পাৰে। অৰ্থাৎ এডভাৰ্বে তিনিটা বস্তুক কোৱালিফাই কৰে, মনত ৰাখিব ভাৰ্ব, এডজেক্টিভ আৰু এডভাৰ্ব। ইয়াৰ আগৰ ভিডিঅ'ত আমি এডজেক্টিভ সম্বন্ধে শিকিছিলোঁ। এডজেক্টিভে কাক কোৱালিফাই কৰে মনত আছেনে? এডজেক্টিভে কেৱল নাউন আৰু প্ৰনাউনকহে কোৱালিফাই কৰে, মনত ৰাখিব। আনহাতে এডভাৰ্বে কোৱালিফাই কৰে সেন্টেন্সত থকা ভাৰ্বক, এডজেক্টিভক আৰু এডভাৰ্বক। এই সকলো কথাখিনি বলক আমি এতিয়া এক্সাম্পলৰ সৈতে আলোচনা কৰোঁ। প্ৰথমটো এক্সাম্পল লোৱা হৈছে হি টুক দ্য মেটাৰ চিৰিয়াছলি। এই সেন্টেন্সটোত টুক শব্দটো এটা ভাৰ্ব হয় আৰু চিৰিয়াছলি শব্দটোৱে টুক ভাৰ্বক কোৱালিফাই কৰিছে, গতিকে চিৰিয়াছলি শব্দটো এটা এডভাৰ্ব হয়। আৰু ভালকৈ বুজি লওক এক্সাম্পলটো। হি টুক দ্য মেটাৰ চিৰিয়াছলি মানে হৈছে তেওঁ বিষয়টো গুৰুত্ব সহকাৰে লৈছিল। ইয়াত ভাৰ্বটো হৈছে টুক, টুক মানে লৈছিল। আপুনি চিন্তা কৰক টুক ভাৰ্বৰ বিষয়ে অতিৰিক্ত বৰ্ণনা দিয়ে কিবা শব্দ ইয়াত আছে নেকি? টুক মানে লৈছিল, লৈছিল কেনেকৈ লৈছিল? চিৰিয়াছলি লৈছিল। চিৰিয়াছলি শব্দটোৱে টুকৰ বিষয়ে কোৱালিফাই কৰি আছে, টুকক কোৱালিফাই কৰি আছে যে চিৰিয়াছলি লৈছিল, গুৰুত্ব সহকাৰে লৈছিল। যাৰ কাৰণে টুক শব্দটোক যেহেতু চিৰিয়াছলি শব্দটোৱে কোৱালিফাই কৰি আছে, যাৰ কাৰণে চিৰিয়াছলি শব্দটো এটা এডভাৰ্ব আছে ইয়াত। আৰু এটা এক্সাম্পল চাওক। দ্য হৰ্চ ৰানছ ফাষ্ট। ঘোঁৰাই বেগাই দৌৰে। এই সেন্টেন্সটোত ৰান শব্দটো এটা ভাৰ্ব হয় আৰু ফাষ্ট শব্দটোৱে ৰান ভাৰ্বক কোৱালিফাই কৰিছে, গতিকে ফাষ্ট শব্দটো এটা এডভাৰ্ব হয়। কেনেকৈ হ'ল ভালকৈ বুজি লওক। দ্য হৰ্চ ৰানছ ফাষ্ট, ঘোঁৰাই বেগাই দৌৰে। ইয়াত ৰান মানে দৌৰা। এতিয়া ৰান ভাৰ্বক কোৱালিফাই কৰা কিবা শব্দ ইয়াত আছে নেকি? চাওক, ৰান মানে দৌৰা, কেনেকৈ দৌৰে? ফাষ্ট, বেগাই দৌৰে। বেগাই দৌৰে, বেগাই দৌৰে। তো বেগাই শব্দটোৱে দৌৰাক কোৱালিফাই কৰি আছে, তাৰমানে ফাষ্ট শব্দটোৱে ৰানক কোৱালিফাই কৰি আছে, যাৰ কাৰণে ফাষ্ট শব্দটো এটা এডভাৰ্ব। আকৌ হি ড্ৰাইভছ কাৰ so ফাষ্ট। এই সেন্টেন্সটো চাওক, ফাষ্ট শব্দটো এটা এডভাৰ্ব হয়, আমি ইতিমধ্যে ছেকেণ্ড এক্সাম্পলৰ পৰা জানি ল'লোঁ। এতিয়া আৰু এটা কথা আমি ইতিমধ্যে জানিছোঁ যে এডভাৰ্বে এডভাৰ্বৰো কোৱালিফাই কৰে। তো ইয়াত ফাষ্ট শব্দটোক কোৱালিফাই কৰা কিবা শব্দ আছে নেকি চাওকচোন। প্ৰথমতে ফাষ্ট শব্দটোৱেতো ড্ৰাইভক কোৱালিফাই কৰিছে নহয়, ফাষ্ট মানে বেগাই। ইয়াত কি কোৱা হৈছে? হি ড্ৰাইভছ কাৰ so ফাষ্ট, তেওঁ বৰ বেগাই গাড়ী চলায়। তেওঁ বৰ বেগাই চলায়। এতিয়া ড্ৰাইভছ মানে চলায়, কেনেকৈ চলায়? বেগাই চলায়, ফাষ্ট চলায়, তাৰ কাৰণে ফাষ্ট শব্দটো এটা এডভাৰ্ব হৈছে। এতিয়া ফাষ্টক কোৱালিফাই কৰা আৰু এটা শব্দ ইয়াত লুকাই আছে, চাওক। এতিয়া আপুনি ফাষ্টৰ কিবা এডভাৰ্ব আছে নেকি ইয়াত চাওকচোন। তাৰ কাৰণে আপুনি ফাষ্ট শব্দটোক প্ৰশ্ন কৰিব, কিমান বেগাই, কেনেকুৱা বেগাই? বোলে বৰ বেগাই। কিমান বেগাই? বৰ বেগাই, so ফাষ্ট। তো so শব্দটোৱে কি কৰিছে? ফাষ্টৰ আগত বহি পেলাই ফাষ্টক কোৱালিফাই কৰি দিছে, যাৰ কাৰণে so শব্দটো আৰু এটা এডভাৰ্ব ইয়াতে। তাৰমানে এই সেন্টেন্সত দুটা এডভাৰ্ব আছে, so আৰু ফাষ্ট। ইয়াত এটা এডভাৰ্বে আন এটা এডভাৰ্বক কোৱালিফাই কৰিছে। আশা কৰোঁ বুজি পাইছে। এতিয়া বলক আমি এডভাৰ্বৰ প্ৰকাৰ জানি লওঁ। এডভাৰ্ব কেই প্ৰকাৰ আৰু কি কি হ'ব পাৰে। There are mainly three kinds of adverbs which are as follows. এডভাৰ্ব মূলতে তিনি প্ৰকাৰ হ'ব পাৰে, যিবোৰ তলত দিয়া ধৰণৰ হয়। নম্বৰ 1, এডভাৰ্ব অফ টাইম, সময়বাচক ক্ৰিয়া বিশেষণ। সময়বাচক ক্ৰিয়া বিশেষণবোৰ এনেকুৱা কিছুমান শব্দ যিবোৰে আমাক কিছুমান সময়ৰ ধাৰণা দিয়ে, সময়ৰ ইংগিত দিয়ে। এনেকুৱা কি কি শব্দ হ'ব পাৰে চাওক। এক্সাম্পল, নাও, দেন। নাও মানে এতিয়া, দেন মানে তেতিয়া, টুডে মানে আজি, টুমৰো অহাকালি, য়েষ্টাৰডে যোৱাকালি, এভৰিডে প্ৰত্যেক দিন, এনি টাইম যিকোনো সময়, হুৱেন কেতিয়া বা যেতিয়া, অলৱেজ মানে সদায়, নেভাৰ মানে কেতিয়াও নহয়, বিফৰ আগত, আফটাৰ পিছত, এটচেট্ৰা। এনেকুৱা বহুত শব্দ আছে, আপুনি বিচাৰিলে বহুত পাব। নেক্সট, নম্বৰ 2, এডভাৰ্ব অফ প্লেচ, স্থানবাচক ক্ৰিয়া বিশেষণ।
স্থানবাচক ক্ৰিয়া বিশেষণ মানে কি এইবোৰ এনেকুৱা কিছুমান শব্দ যিবোৰে আমাক কিছু ঠাইৰ ইংগিত দিব বা স্থান বুজাব এতিয়া স্থান বুজাব কিন্তু স্থান বা ঠাইৰ নাম কিন্তু নুবুজায় যদি স্থান বা ঠাইৰ নিৰ্দিষ্ট নাম বুজায় তেনেহ'লে সেইটো কিন্তু এটা নাউন হৈ যাব কাৰণ আমি জানো নাম মাত্ৰই বিশেষ্য পদ হৈ যায় গতিকে এইটো কোনো নাম হ'ব নোৱাৰে কিন্তু ঠাই বুজাব লাগিব তেনেকুৱা কি শব্দ হ'ব পাৰে চাওকচোন যেনে হিয়াৰ দিয়াৰ হিয়াৰ মানে ইয়াত বুলি ক'লে এইটো এটা ঠাই বুজাই আছে কিন্তু ইয়াত বুলি ক'লে ইয়াত শব্দটো কোনো নাম নহয় গতিকে এইটো এটা এডভাৰ্ব অফ প্লেচ বুলি ধৰিব লাগিব দিয়াৰ মানে তাত দিয়াৰ মানে তাত বুলি ক'লে এইটো ঠাইৰ নাম বুজোৱা নাই কিন্তু ঠাই বুজাইছে গতিকে এনেকুৱা আৰু বহুত শব্দ আছে আপুনি চাওক এভৰিহুৱেৰ মানে প্ৰত্যেক ঠাইত এনিহুৱেৰ যিকোনো ঠাইত ইনচাইড ভিতৰ ফালে আউটচাইড বাহিৰ ফালে হোম মানে ঘৰ হোম শব্দটো কিন্তু এটা এডভাৰ্ব অফ প্লেচ হয় যেনেকৈ আই এম গোয়িং হোম মই ঘৰলৈ গৈ আছোঁ ইয়াত ঘৰটো কিন্তু কোনো ঠাইৰ নাম বুজোৱা নাই এটা ঠাই বুজাইছে ঠিকে আছে কিন্তু ঠাইৰ নাম বুজোৱা নাই ঠাইৰ নাম বুজাবলৈ হ'লে কেনেকুৱা হ'ব যেনেকৈ বৰপেটা বঙাইগাঁও ধুবুৰী গোৱালপাৰা এইবিলাক এটা এটা ঠাইৰ নাম হয় গতিকে সেইবিলাক নাউন হৈ যাব কিন্তু মই যদি কওঁ হোম আই এম গোয়িং হোম কোনো নাউন হোৱা নাই এইটো গতিকে এটা মই এটা ঠাইলৈ গৈ আছোঁ গতিকে এইটো এটা এডভাৰ্ব অফ প্লেচ হয় আশা কৰোঁ বুজি পাইছে নেক্সট এডভাৰ্ব অফ মেনাৰ ধাৰণাবাচক ক্ৰিয়া বিশেষণ এইবোৰ এনেকুৱা কিছুমান শব্দ যিবোৰে আমাক কোনো এটা কামৰ নমুনা দিয়ে কামটো কেনেকৈ সম্পন্ন হৈছে তাৰ ধাৰণাটো আমাক দিয়ে এইবোৰ কোনো হাতেৰে চুব পৰা বস্তু নহয় চকুৰে দেখিব পৰা বস্তু নহয় আমি মাত্ৰ অন্তৰৰ অনুভূতিৰে আমি সেইবোৰ বুজি ল'ব লাগে এক্সাম্পল চাওক যেনেকৈ হেপ্পিলি মানে সুখেৰে পিচফুল্লি মানে শান্তিপূৰ্ণভাৱে এতিয়া হেপ্পিলি মানে কি সুখেৰে বস্তুটো কিবা দেখিব পৰা বস্তু নেকি বা হাতেৰে চুব পৰা বস্তু নেকি নহয় আমি মাত্ৰ কি অন্তৰৰ পৰা আমি এইটো বুজিব লাগে যে হেপ্পিলি মানে আনন্দেৰে এনেকুৱা ধৰণৰ বস্তুটো এনেকুৱা আৰু কি শব্দ আছে চাওক পিচফুল্লি মানে শান্তিপূৰ্ণভাৱে বল্ডলি মানে সাহসেৰে নাইচলি সুন্দৰকৈ কাইণ্ডলি মানে দয়াপূৰ্ণভাৱে ৱেল মানে ভালকৈ ফাষ্ট বেগাই হাৰ্ড মানে কঠোৰভাৱে চ' মানে বৰ বা গতিকে ভেৰি মানে বৰ টু মানে বা বৰ অলছ' মানে তো এই সকলোবোৰ হ'ব এডভাৰ্ব অফ মেনাৰ এনেকুৱা আৰু বহুত শব্দ আছে আপুনি যদি বিচাৰে বহুত ওলাব পাৰিব আশা কৰোঁ বুজি পাইছে আপুনি এতিয়া বলক জানি লওঁ এডভাৰ্ব চিনাক্ত কৰাৰ সহজ কৌশল এডভাৰ্ব কেনেকৈ সহজে চিনাক্ত কৰিব পাৰি চাই লওঁ বলক যিহেতু এডভাৰ্ব তিনি প্ৰকাৰৰ হয় গতিকে এডভাৰ্ব চিনাক্ত কৰিবলৈ আমি চেণ্টেন্সত থকা ভাৰ্ব এডজেক্টিভ আৰু এডভাৰ্বক তিনি ধৰণে প্ৰশ্ন কৰিব পাৰি আৰু সেইবোৰ হ'ল কেতিয়া ক'ত আৰু কেনেকৈ বা কিমান আৰু তাৰ উত্তৰো সেই চেণ্টেন্সটোতে বিচাৰিব লাগিব যদি উত্তৰ পোৱা যায় তেন্তে সেই উত্তৰটোৱে হ'ব এডভাৰ্ব এক্সাম্পল সৈতে আলোচনা কৰিলে ভালকৈ ক্লিয়াৰ হ'ব বস্তুটো যেনে লাষ্ট নাইট হি sang a song there very happily ইয়াৰ অৰ্থ কি যোৱা নিশা তেওঁ তাত বৰ আনন্দেৰে এটা গীত গাইছিলে এই চেণ্টেন্সটোৰ পৰা এডভাৰ্ব বিচাৰিবলৈ প্ৰথমতে ভাৰ্বটো বিচাৰি লৈ উক্ত প্ৰশ্ন তিনিটা কৰিব লাগিব আৰু ইয়াত ভাৰ্বটো হৈছে sang অৰ্থাৎ গাইছিল এতিয়া প্ৰশ্ন তিনিটা হ'ব এনেধৰণৰ প্ৰথম প্ৰশ্ন কেতিয়া গাইছিল প্ৰশ্নটো কৰি লগে লগে আপুনি এই চেণ্টেন্সটোতেই এনচাৰটো বিচাৰিব কেতিয়া গাইছিল লাষ্ট নাইট গাইছিল যোৱা নিশা গাইছিল তো উত্তৰটো আহিছে লাষ্ট নাইট তাৰমানে লাষ্ট নাইট এটা এডভাৰ্ব হ'ব দ্বিতীয় প্ৰশ্নটো কৰক ক'ত গাইছিল এনচাৰটো ইয়াতে বিচাৰক লাষ্ট নাইট হি sang a song there very happily there মানে তাত গাইছিল তাৰমানে এনচাৰত there আহিছে গতিকে there শব্দটো এটা এডভাৰ্ব হ'ব তিনি নম্বৰ প্ৰশ্ন কেনেকৈ গাইছিল এনচাৰটো আপুনি ইয়াতে বিচাৰক লাষ্ট নাইট হি sang a song there very happily হেপ্পিলি গাইছিল আনন্দেৰে গাইছিল ন চ' কেনেকৈ গাইছিল আনন্দেৰে গাইছিল তাৰমানে হেপ্পিলি শব্দটো এটা এডভাৰ্ব হ'ব গতিকে লাষ্ট নাইট দিয়াৰ আৰু হেপ্পিলি এই তিনিটা শব্দ একোটা এডভাৰ্ব হ'ব আকৌ আমি জানো যে এডভাৰ্বে আন এটা এডভাৰ্বকো কোৱালিফাই কৰে গতিকে এই তিনিটা এডভাৰ্বক যদি পুনৰ প্ৰশ্ন কৰা হয় কেনেকৈ বা কিমান বুলি তেন্তে দেখা যাব লাষ্ট নাইট আৰু দিয়াৰৰ পৰা কোনো উত্তৰ পোৱা নাযাব কিন্তু হেপ্পিলিৰ পৰা পোৱা যাব যিদৰে প্ৰশ্নটো এনেকৈ কৰিব পাৰি কিমান আনন্দেৰে সেই চেণ্টেন্সতে এনচাৰটো আছে চাব কিমান আনন্দেৰে বোলে ভেৰি হেপ্পিলি এনেকৈ আছে ন ভেৰি হেপ্পিলি বৰ আনন্দেৰে তাৰমানে ইয়াত হেপ্পিলি শব্দটো কোৱালিফাই কৰা আৰু এটা শব্দ ইয়াত ওলাই গ'ল ভেৰি বৰ আনন্দেৰে তাৰমানে কি ইয়াত ভেৰিয়ে হেপ্পিলি
কোৱালিফাই কৰিছে, গতিকে ভেৰিও এটা এডভাৰ্ব হৈছে ইয়াত। আশা কৰোঁ বুজি পাইছে। এডভাৰ্ব চিনাক্ত কৰাৰ আৰু এটা সহজ উপায় আছে, সেইটো হ'ল যিবোৰ শব্দৰ শেষত ly যোগ থাকে তেনেবোৰ শব্দ একোটা এডভাৰ্ব হয়। মনত ৰাখিব। এনেকুৱা বহুত শব্দ আছে, আপুনি কেইটামান এক্সাম্পল চাব পাৰে, যেনে ডেইলি, ৰেগুলাৰলি, উইকলি, মান্থলি, ইয়াৰলি, হেপিলি, চেডলি, বেডলি, ষ্ট্ৰংলি, নাৰ্ভাছলি, বল্ডলি, নাইচলি, বিউটিফুলি, হেভিলি, লাইটলি, কুইকলি, ছাডেনলি, এটচেট্ৰা। শব্দৰ শেষত যদি ছাফিক্স হিচাপে ly যোগ আছে তেতিয়াহ'লে সেইটো এটা এডভাৰ্ব হ'ব। আপুনি ইয়াৰ পৰা ভুল নুবুজিব যে শব্দৰ শেষত খালি ly থাকিলেই এডভাৰ্ব হ'ব নেকি, সেইটো কিন্তু নহয়, সেইটো কিন্তু নুবুজিব। এনেকুৱা বহুত শব্দ আছে ly যুক্ত, কিন্তু সেইবোৰ এডভাৰ্ব নহয়। যেনেকৈ ধৰক মই যদি কওঁ চিলি, চিলি শব্দটো SILLY, চিলি, চিলি মানে কি মূৰ্খ, বুৰ্বক। এতিয়া চিলি শব্দটো কিন্তু এডভাৰ্ব নহ'ব, এইটো এটা এডজেক্টিভে হয়। কিন্তু কিয় নহয় এডভাৰ্ব, আপুনি এটা কথা বুজিব লাগিব যে ly যে যোগ হৈছে, এডভাৰ্বৰ যে ly, এই ly কিন্তু অতিৰিক্তভাৱে যোগ কৰিব লাগিব, ছাফিক্স হিচাপে যোগ হ'ব লাগিব। সেই চেণ্টেন্সৰ মূল চেণ্টেন্সৰ যিটো মূল স্পেলিং তাতেই যদি ly থাকে সেইটো কিন্তু নহ'ব। যেনেকৈ ধৰক ইয়াৰলি শব্দটো মই ইয়াত লিখিছোঁ, ইয়াৰলি, ইয়াৰ শব্দটো এটা বেলেগ শব্দ, ইয়াৰ মানে বছৰ। এতিয়া ইয়াৰ শব্দৰ লগত ly যোগ কৰি ইয়াৰলি বনোৱা হৈছে, গতিকে ly ইয়াত ছাফিক্স হিচাপে যোগ হৈছে, গতিকে ইয়াৰলি শব্দটো এটা এডভাৰ্ব হ'ব। আশা কৰোঁ বুজি পাইছে আপুনি। এতিয়া আপোনালোকৰ কাৰণে কিছুমান এক্সাৰচাইজ লৈ অনা হৈছে এডভাৰ্বৰ প্ৰেক্টিছ কৰাৰ কাৰণে। ফাইণ্ড আউট দ্য এডভাৰ্ব অৰ এডভাৰ্বছ ফ্ৰম দ্য ফলোয়িং চেণ্টেন্সেছ। তলতীয়া বাক্যবোৰৰ পৰা এডভাৰ্ব বা এডভাৰ্ববোৰ বিচাৰি লওক। মানে হয়তো এটাও থাকিব পাৰে, এটাতকৈ বেছিও থাকিব পাৰে, সেইকাৰণে এডভাৰ্ব অৰ এডভাৰ্বছ বুলি কোৱা হৈছে। ঠিক আছে, বলক আমি অলপ প্ৰেক্টিছ কৰি লওঁ। নম্বৰ 1, I went to Guwahati a few days ago. মই কেইদিনমান আগত গুৱাহাটীলৈ গৈছিলোঁ। এই চেণ্টেন্সত এডভাৰ্বটো আপুনি কেনেকৈ বিচাৰিব? টেকনিকটো যিটো শিকিলে ব্যৱহাৰ কৰক ইয়াত। প্ৰথমে ভাৰ্বটো বিচাৰক, ভাৰ্বটো হৈছে went, I went, মই গৈছিলোঁ। এতিয়া প্ৰশ্ন কৰক ক'ত, কেতিয়া আৰু কেনেকৈ। ক'ত গৈছিলোঁ? এনচাৰটো দেখোন ইয়াত গুৱাহাটী বুলি আছে, ক'ত গৈছিলোঁ গুৱাহাটী, তেনেহ'লে গুৱাহাটীটো কি এডভাৰ্ব হ'ব নেকি? গুৱাহাটী কিন্তু এডভাৰ্ব নহয়, কাৰণ মই কৈছিলোঁ ইতিমধ্যে যে ক'ত বুলি প্ৰশ্ন কৰিলে যদি সেইটো এটা নাম ওলাইছে তেতিয়াহ'লে সেইটো এডভাৰ্ব নহয়, সেইটো নাউন ওলাব। ক'ত গৈছিলোঁ? গুৱাহাটী গৈছিলোঁ। গুৱাহাটীটোতো এটা নাম নাউন বুজাইছে, এটা নিৰ্দিষ্ট ঠাইৰ নাম বুজায়, গতিকে গুৱাহাটীটো এডভাৰ্ব নহ'ব, এইটো নাউন হয়। তাৰমানে ক'ত বুলি প্ৰশ্ন কৰিলে ইয়াত আমি এডভাৰ্ব শব্দটো পোৱা নাই। কেতিয়া গৈছিলোঁ সেইটো প্ৰশ্ন কৰি চাওঁ, ক'ত, কেতিয়া আৰু কেনেকৈ ন। এতিয়া দ্বিতীয় প্ৰশ্ন, কেতিয়া গৈছিলোঁ? কেতিয়া গৈছিলোঁ? I went to Guwahati a few days ago. A few days ago তাৰমানে এগো, আগত, কেইদিনমান আগত তাৰমানে। তো সেই এগো শব্দটো তেনেহ'লে এটা সময়ৰ ইংগিত দিছে, তাৰমানে এডভাৰ্ব অফ টাইম বুজাইছে এইটো, গতিকে এগোটো এটা এডভাৰ্ব হ'ব। তাৰমানে এই চেণ্টেন্সত এডভাৰ্ব হৈছে এগো। নেক্সট কুৱেশ্যন, he drove the car so negligently. তেওঁ গাড়ীখন বৰ অৱহেলিতভাৱে চলাইছিল। এই চেণ্টেন্সটোত চাওক এডভাৰ্ব কেইটা আছে আৰু কি কি। প্ৰথমতে ভাৰ্বটো চাওক, ড্ৰাইভ, তেওঁ চলাইছিল। কেনেকৈ চলাইছিল, ক'ত চলাইছিল আৰু কেতিয়া চলাইছিল। কেতিয়া চলাইছিল বুলি ক'লে ইয়াত কোনো এনচাৰ নাই। ক'ত চলাইছিল সেইটোৰো কোনো এনচাৰ নাই। কেনেকৈ চলাইছিল সেইটো চাওক আছে। কেনেকৈ চলাইছিল? নেগলিজেণ্টলি চলাইছিল, মানে অৱহেলিতভাৱে চলাইছিল। তাৰমানে কি নেগলিজেণ্টলি শব্দটো এটা এডভাৰ্ব হ'ব। আকৌ চাওক, আমি জানো যিহেতু এডভাৰ্বে আন এটা এডভাৰ্বৰ গুণাগুণ বুজাব পাৰে, চ' ইয়াত নেগলিজেণ্টলি কোৱালিফাই কৰা কিবা শব্দ আছে নেকি? আছে, চ' নেগলিজেণ্টলি ন, তাৰমানে চ' বৰ, এই চ' শব্দটোৱে নেগলিজেণ্টলি কোৱালিফাই কৰিছে, গতিকে চ' শব্দটো এটা এডভাৰ্ব। নেক্সট এক্সাম্পল চাওক, হি অলৱেজ স্পিক্স দ্য ট্ৰুথ, তেওঁ সদায় সত্য কথা কয়। এই চেণ্টেন্সটোত ভাৰ্ব হৈছে স্পিক্স। স্পিক্সক প্ৰশ্ন কৰক ক'ত, কেতিয়া আৰু কেনেকৈ। ক'ত কয়, স্পিক্স মানে কয়, ক'ত কয় ইয়াৰ এনচাৰ নাই। কেতিয়া কয়, কেতিয়া কয় বোলে হি অলৱেজ স্পিক, সদায় কয়। কেতিয়া বুলি ক'লে এনচাৰ ইয়াত আছে অলৱেজ, তাৰমানে অলৱেজটো এটা এডভাৰ্ব হ'ব। আৰু কেনেকৈ কয় সেইটোৰ কোনো উত্তৰ ইয়াত নাই, তাৰমানে কেতিয়া বুলি ক'লে এনচাৰ এটা আহিছে অলৱেজ, মানে সদায়, এইটো এডভাৰ্ব অফ টাইম বুজাইছে। নেক্সট, when have you come home, তুমি কেতিয়া ঘৰলৈ আহিছা। এই চেণ্টেন্সটো চাওক, কাম শব্দটো এটা ভাৰ্ব হয়, কামক প্ৰশ্ন কৰক when আৰু কেতিয়া, কেনেকৈ আৰু ক'ত। কেতিয়া আহিছা বা কেতিয়া,
কেতিয়া বুলি প্ৰশ্ন কৰিলে কি when শব্দটো এটা ইয়াত কি হৈছে adverb of time বুজাইছে গতিকে when টো এটা adverb হয় আৰু ক'ত আহিছা ক'ত বুলি প্ৰশ্ন কৰিলে আনসাৰটো কি আছে home গতিকে home টো এটা adverb of place next he works hard in the field তেওঁ পথাৰত কঠোৰ পৰিশ্ৰম কৰে এই সেন্টেন্সটো চাওক adverb কোনটো হ'ব works শব্দটো প্ৰশ্ন কৰক কেনেকৈ কৰে he works কেনেকৈ ক'ত আৰু কেতিয়া বুলি ক'লে অৰ্থ নাই এনসাৰ নাই ইয়াত কেনেকৈ কৰে hard কঠোৰভাৱে কৰে তেনেহ'লে hard শব্দটো এটা adverb হ'ব আশা কৰো এইটো বুজি পাইছে next please come in অনুগ্ৰহ কৰি ভিতৰলৈ আহক এই সেন্টেন্সটো চাওক কাম শব্দটো ভাৰ্ব এটা কামক প্ৰশ্ন কৰক ক'ত আহা ভিতৰলৈ আহা তো ইন শব্দটো এটা এডভাৰ্ব হৈছে আৰু কেনেকৈ আহা প্লিজ অনুগ্ৰহ কৰি আহা গতিকে প্লিজ টো এটা এডভাৰ্ব ইয়াত তাৰমানে ইয়াত দুটা এডভাৰ্ব হৈছে ইয়াৰ লগতে আৰু এটা কথা মই আপোনাক জনাই দিছো যে ইন শব্দটো কিন্তু এটা প্ৰিপজিশনো হয় কিন্তু ইয়াত প্ৰিপজিশন নহয় এডভাৰ্ব হৈছে কাৰণ প্ৰিপজিশন হ'বলৈ হলে ইয়াৰ পিছত এটা অবজেক্ট থকাটো বাঞ্ছনীয় মানে ইনৰ পিছত যদি এটা অবজেক্ট থাকে তেতিয়াহে ইনটো প্ৰিপজিশন হ'ব যেনেকৈ ধৰক the pen is in my pocket ইয়াত ইনৰ পিছত my pocket শব্দটো আছে গতিকে ইনটো এটা প্ৰিপজিশন হ'ব কিন্তু যদি ইনটো অকলশৰীয়াকৈ থাকে শেষত ইনৰ পিছত কোনো অবজেক্ট নাই আৰু তেনেহ'লে এইটো এটা এডভাৰ্বৰ কাম কৰিব এডভাৰ্বৰ প্লেচ বুজাব এইটো ঠাই বুজাইছে ক'ত আহিব ভিতৰত আহিব তাৰ মানে ইনটো এটা ঠাই বুজাইছে যাৰ কাৰণে এটা adverb of place বুজি পাইছে আশা কৰো next question there is a tree outside বাহিৰ ফালে এজোপা গছ আছে তো ইয়াত গছজোপা ক'ত আছে বাহিৰত আছে তো এইটো এটা ঠাই বুজাইছে গতিকে outside শব্দটো এটা adverb of place আশা কৰো বুজি পাইছে তো ইমান সময় ধৈৰ্য ধৰি মোৰ ভিডিওটো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ thanks a lot for watching if you are new in this channel then please subscribe to this channel and keep watching all my latest videos follow my page Easy English Grammar Online in Facebook too. If you feel the videos helpful, then do like, comment and share. See you in the next video. Bye bye.